ভাঙি দিছে বৰ্তমান हेलो नमस्कार मैं दीपशिका आपन सकलोके बराबर दीपशिका आपन स्वागत जनाइছো आशा কৰিছো आपन সম্পূৰ্ণ সুস্থ হৈছে তালৈ সম্পূৰ্ণ সুখী হৈছে বৰ্তমান মই আছো মাৰ ঘৰত শিৱসাগৰ আৰু মোৰ যাবৰ দিন টুটি আহি গৈছে বৰ্তমান আহি পালেহি গতিকে দুই দিনতে হয়তো আমি যাম দুই দিনতে মানে যামেই আৰু আমি কাইলে পৰখিলে মানে হেয়া আজি ৰাতিপুৱা মায়ে এটা স্পেশাল ব্ৰেকফাষ্ট বনাইছে তাকে ভাবিছো আপোনালোকৰ লগত মই শেয়াৰ কৰো স্পেশাল মানে ক'বলৈ গ'লে মায়ে মই অহা দিনৰ পৰাই গাঁৱৰ ঘৰৰ পৰা এজন ককা আহিছিলে তেওঁৰ মই বৰা চাউল লৈ আহিছিলে সো মায়ে মোক কৈ আছে যে বৰা চাউলৰ কিবা এটা বনাই খোৱাম বুলি কাৰণ কি মই এবাৰ বনালো এই বৰা চাউলৰ নিমখীয়া জলপানটো হেতু মই বনাই মাহতক খোৱালো তো মাৰ ভাল কৰিলে এবাৰ মায়ে ধুনীয়াকৈ এনেকৈ বৰা চাউলৰ ভাজি যে বনাই হেতুৰে বনালে লগত আছিল দৈ গাখীৰ লগত আছে পনবৰ কাৰণে আলু ভাজি কাৰণ কি পনবে আলু ভাজি দি খাই দৈ দি খাই মান ভাল নাপায় দৈটো এক্সট্ৰাকে হি খাই লব গুড়ি কিন্তু মানে দৈ লগত খাই হি ভাল নাপায় সেইকাৰণে তাৰ কাৰণে ড্ৰাই আলু ভাজি কিন্তু মই দৈ আজি বৰা চাউলৰ ব্ৰেকফাষ্ট ৰেডি কৰিছো আহিলে বড় কথা দেটাৰ কাৰণে এয়া বৰা চাউল দৈ গাখীৰ আৰু গুড় গুটেকেটা তুমিয়ে যোগাৰ কৰিছা বাৰু যোগাৰ কৰি দিছো আৰু খাবলে কাৰণ যি জয় আহিছে সকলোৱে খাই ভাল পায় ইয়াৰ দৈখিনিটো বৰ ভাল মহৰ দৈ ন মহৰ দৈ বৰ ভাল এদিকে সকলোৱে খাবলে আনিছো আৰু হৈ গ'ল মোৰ ব্ৰেকফাষ্ট ৰেডি আৰু এটা কথা মোৰ বৰ ভাল লাগে জানেনে একদম মনটো চুই যায় যেতিয়া আমি কিবা এটা ৰান্ধো ঘৰৰ সকলোৱে বহি একেলগে ডাইনিং টেবুলত খাওঁ আৰু বহুত ধৰণৰ বেলেগ কথা পাতো তেতিয়া ফেমিলি বন্ডিংবোৰ বহুত ষ্ট্ৰং হোৱা নিচিনা লাগে আপোনালোকে জনাবচোন আমাৰ এইটো ঘৰখনত আগৰ পৰাই অভ্যাস কিন্তু তাত ডিব্ৰুগড়ত কি হয় পনব অফিচ থাকে কোনোবা ক'ৰবাত ওলাই যায় কিন্তু আমি এই কামটো সানডে কৰিব চেষ্টা কৰোঁ যাতে সানডে লাঞ্চটো আমি সকলোৱে একেলগে কৰিব লাগিলে আপুনি যিমানেই ব্যস্ত নাথাকক কিয় ফেমিলি টাইম দিবলৈ কেতিয়াও নাপাহৰিব কাৰণ কি সকলোৱে শেষত ফেমিলিহে লগত থাকে জাস্ট মই ঘৰৰ সকলো কাম কৰি আজৰি আহিছো আৰু জানেনে নিজক ইমান বেছি এক্সস্ট নিচিনা লাগে গতিকে নিজকে ইনষ্টেণ্ট ৰিফ্ৰেছমেণ্ট এটা দিবৰ কাৰণে এটা ভাল ফেচ ৱাছৰ কি প্ৰয়োজন আৰু প্ৰেজেণ্টলি মই ব্যৱহাৰ কৰি আছো হিমালয়াৰ পিউৰিফাইং নিম ফেচ ৱাছ উইথ নিম এণ্ড টাৰ্মেৰিক ডেট কেন প্ৰিভেণ্ট পিম্পলছ অলছ' জানেনে যেতিয়া মই হিমালয়াৰ এটা প্ৰডাক্ট ইউজ কৰোঁ একদম চাইল্ডহুড মেমৰিখিনি আহি যায়গৈ কাৰণ কি প্ৰথম যেতিয়া ফেচ ৱাছ ইউজ কৰিছিলোঁ তেতিয়া মই হিমালয়াৰ ফেচ ৱাছে ইউজ কৰিছিলোঁ আৰু যি মুখত দাগ ধব্বা পিম্পলছ আছে সকলোখিনি নাইকিয়া হৈ গৈছিলে হিমালয়াৰ ফেচ ৱাছটো ভাল পোৱাৰ মেইন কাৰণ হৈছে ই হৈছে চ' ফ্ৰী পেৰাবেন ফ্ৰী আৰু তাৰ লগে স্কিন ফ্ৰেণ্ডলি পিএ ই হৈছে ক্লিনিকেলি প্ৰুভেন টু ৰিডিউচ পিম্পল ইয়াত আছে 100% নেচাৰেলি ডিৰাইভ নিম যেহেতু আমি জানো নিম ইজ নোন ফৰ ইটছ এণ্টিবেক্টেৰিয়েল একশ্যন এণ্ড ষ্টাৰ্ট ৱৰ্কিং ফ্ৰম দ্য ফাৰ্ষ্ট ৱান নিমে মুখৰ পৰা পিম্পলছ ৰিমুভ কৰাত কিমান বেছি সহায় কৰে ই 99.9% পিম্পল কজিং বেক্টেৰিয়াছবোৰ মাৰি দিয়ে এই সকলোবোৰ পইণ্টে ইয়াক ব্যৱহাৰ কৰাটো অতি সহজ মুখখন প্ৰথমতে অকণমান তিয়াই ল'ব হাতত অলপমান নিম ফেচ ৱাছ উলিয়াই দুখন হাতেৰে ৰাব কৰি মুখত ধুনীয়াকৈ এটা মাছাজ দিয়ক শেষত যথেষ্ট পৰিমাণে ফ্ৰেছ ৱাটাৰ মুখখন ধুনীয়াকৈ ক্লিন কৰক ই হৈছে এটা ছুপাৰ জেণ্টেল ক্লিনজাৰ যাক ডিজাইন কৰা হৈছে টু ৰিমুভ ইম্পিউৰিটিজ এণ্ড ক্লিয়াৰ পিম্পলছ আজি মই ব্যৱহাৰ কৰা হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছটো যদি আপুনি ব্যৱহাৰ কৰিছে বুলি ভাবিছে তেতিয়াহ'লে তাৰ লিংক ডেছক্ৰিপশ্যন বক্সত আছে এবাৰ ক্লিক কৰক আৰু নিজৰ অৰ্ডাৰটো প্লেচ কৰক তাৰ লগতে পাওক গ্ৰেট ডিছকাউণ্টছ যদি বিচাৰিছে নিজৰ স্কিনখন পিম্পলৰ পৰা ছেভ কৰোঁ তাৰ লগতে যদি বয়স হৈ আছে নিজৰ স্কিনখন অকণমান ৰিফ্ৰেছ ফিল কৰিবৰ কাৰণে আজি অৰ্ডাৰ কৰিব পাৰে হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ লিংক ইন ডেছক্ৰিপশ্যন হিমালয়া সকলো প্ৰডাক্ট নাইকা ফ্লিপকাৰ্ট এমেজন তাৰ লগতে হিমালয়া অফিচিয়েল ৱেবছাইট আৰু এপছতো এভেইলেবল পাব গতিকে নিজৰ স্কিনখনৰ দৰে যে নিজৰ স্কিনখন ৰিফ্ৰেছ কৰিব বিচাৰে তাৰ লগতে পিম্পলছ এগেইনষ্ট ফাইট কৰিব বিচাৰে তেতিয়াহ'লে আজি অৰ্ডাৰ কৰক হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ লিংকটো ডেছক্ৰিপশ্যনত আছে ক্লিক কৰক তাৰ লগতে এটা ফ্ৰেছ স্কিন ফিল কৰক ঘৰত কাম লাগি আছেনে ব'লা দেখুৱাব ব'লা কি লাগি আছে চাওঁ এইয়া মাছত এয়া লগাব ষ্টাৰ্ট কৰিলে দেই আমাৰ গোটেই ৱালখন ভাঙি দিছে বৰ্তমান গোটেই ৱালখন পাহি কি কৰিলে ভাঙি দিলে ইয়াত 4 ফুট 5 ফুটলৈকে ওখ কৰোঁ বুলি কৈছে ইমানখিনিমানলৈকে মিনিমাম হ'ব নহ'লে ইমানখিনিমান হ'ব হয়তো মই ইমানখিনিমান হ'ব 4 ফুট হ'ব নহ'লে 5 ফুট ইমানখিনিমান হ'বগৈ মানে চাওঁ এতিয়া কিনিলে আমাৰ মানে কি হৈছে ৱালখন বহুত পুৰণা হৈ গ'ল যে ডেম্প হৈ পেলাই এইবোৰ ভাগি পৰি যায় ইমান দেউতাই মানে এইবোৰ চিমেণ্ট লগাই মেলি বহুত কষ্ট কৰা হ'ল এইখিনি ৰখাবৰ কাৰণে এয়া দেখিছে আপুনি কেনেকৈ খাই যায় গোটেইবোৰ পুৰণা মানুহ যিমান আছে মেক্সিমামৰ ঘৰত তেনেকুৱা চিষ্টেম এটা মেবি হয়েই দেই মোৰ তেনেকুৱা লাগে আৰু এইবোৰ দেখিছে বাৰু কেনেকুৱা এইবোৰ এৰিয়া চাওক কিমান অসমান এইখিনি চাওক এৰিয়াটো কিমান অসমান নিচিনা হৈ গৈছে ভাগিয়ে গৈ থাকে মানে এডোখৰ জেগা যদি ৰয় এইডোখৰ আকৌ ফেলে মাটিবোৰ এৰাই যায় গোটেই এইবোৰ ৱালবোৰ এনেকৈ এৰাই যায় এনেকৈ এৰাই যায় কিমান চাফা কৰিব তো এৰালি দে একো নহয় আজি এৰাব পাৰিবি দেই পাছফালে আমাৰ টাইলছৰ কামখিনি আৰম্ভ হৈ গ'ল মই যে কৈছোঁ আপোনালোকক কামত লগাইছোঁ বুলি যে এয়া টাইলছৰ কামতে লগাইছোঁ
বাহিৰখন ইমান বেয়া হৈ গৈছিলে বাৰান্দা মানে পাছ এই যিটো ৱাল হয় ৱালটো এৰাই যায় বহুত কি কৰি চালোঁ দেউতাই চিমেণ্ট লগাই চালে সেইটো নহ'লে এতিয়া হৈছে এখাই যায় কেইদিনমান কামত দিয়া তাৰপিছত পুটিনটো লগালে সেইটোও এখাই যায় তো দেউতাই ফাইনেলি কৈছে এইবাৰ বোলে মই টাইলছে লগাম আৰু এতিয়া লগালে মই কৈছিলোঁ মই যোৱাৰ পাছত কৰিবা তেতিয়া মানে কি হয় ফ্ৰী টাইম পোৱা যায় আৰু সেইটোৱে কথা বেলেগ নহয় কিন্তু দেউতাই ক'লে নহয় এইকেইদিনতে লগাম নহ'লে সময় পাছত দেউতাই নাপাব আকৌ পাছত বৰষুণ আহিলেও দিগদাৰ হ'ব চ' লগাইছে দেউতাই টাইলছখিনি চুজ কৰিব সময়ত মই গ'লোঁ বাৰু দেউতাৰ লগত চুজ কৰি দিলোঁ ইয়াত এই টাইলছটো দিলে মানে কি অকণমান উডেন ফিনিছ টাইপৰ টাইলছটো লাগে অকণমান লুকটো বাহিৰৰ পৰা যদি লুকটো অকণমান উডেন টাইপৰ আহে আৰু ইয়াত বেলেগ ৰঙীন টাইপৰ টাইলছ দিব মনো নগ'লে সেইকাৰণে এইটো টাইলছ দিলে লুকটো উডেন আহিব বুলি কিন্তু ভিতৰতো আমাৰ ভিতৰতো এইখিনি কাম কৰাৰ কথা আছে কিন্তু ভিতৰত টাইলছ নহয় কিয় প্লাষ্টিকৰ এটা শ্বীট পায় মানে সেইটো ধৰি লওক এইটো ৱালপেপাৰ টাইপ নহয় কিন্তু দেই প্লাষ্টিকৰ এটা বেলেগ ধৰণৰ শ্বীট এটা পায় সেই শ্বীটটোহে লগাব এইবাৰ আমাৰ ঘৰত যিখিনি কাম লগাইছোঁ এই টাইলছৰ লগতে PVC ৱালৰ এই গোটেইখিনি টাউনত থকা শিৱসাগৰ টাউনৰ পৱন মাৰ্বলছৰ আণ্ডাৰত কৰাইছোঁ বৰ ধুনীয়া কাম কৰে জানে তাহাঁতি তেওঁলোকে কৰি আছে মই আকৌ এইফালে আনফালে এযোৰ কাপোৰ ষ্টাৰ্ট কৰিছোঁ কৰিবৰ কাৰণে মই বিহু বুলি কৰোঁ সেইটোৱে কাপোৰযোৰ কৰোঁ বুলি ভাবিছোঁ আধা কৰা হ'ল তাৰপিছত এলাহতে কৰা হোৱা নাই কিন্তু এতিয়া নহয় ক'ত গ'লি তই সেইজনী বাঢ়ি অ'ত ত'ত ঘূৰি ফুৰিছে আমাৰ এই ভিতৰখনতো আপোনালোকে ৱালখন দেখিলে ক'ব দেখিছে এইখন ৱালখন ওপৰখিনি দেখিছে কিমান ধুনীয়া হৈ আছে মানে ৰং কৰা বহুতটা দিন হোৱা নাই খুব বেছি 2 বছৰমান হৈছে নেকি এই এনেকৈ চকলকৈ এৰাই যায় এইফালে এৰাই যায় এইফালে দেখিছেনো ৱালটো পূৰা এৰাই গৈছে এইফালেতো চিমেণ্টো এৰাই আহিছে পূৰা চিমেণ্ট এৰাই গৈছে এইবোৰ চব এৰাই গৈছে পৰ্চনছবোৰ য'তেই দেখা এনেকুৱা পৰ্চনে থাকে ইমান বেয়া লাগে ইমান ধুনীয়াকৈ ওপৰখন কি ধুনীয়াকৈ থাকে পাছখন এনেকৈ চকলকৈ এৰাই যায় ইমান দিগদাৰ হয় মানে আৰু সেইটো কাৰণে দেউতাই কৈছে যে নহয় এবাৰ কিবা ব্যৱস্থা এটা কৰিবই লাগিব যিহেতু দেউতা মাহঁত থাকে ন কি হয় তেওঁলোকৰ সদায় একেখিনি কাম কৰিবলৈ আমনিও লাগে দিয়কচোন বয়স এটা হৈছে নহয় তেওঁলোক দুজনৰ আমনিও লাগে অকলে কিমান কৰিব আৰু সেইকাৰণে কি হয় দেউতাই কৈছে এইখিনি আঁতৰাই দিওঁ পাৰ্মানেণ্টকৈ কৰোঁ মই কৈছোঁ ভালেই প্লাষ্টিকৰটো দিছে ইয়াৰ ভিতৰত টাইলছটো নাই দিয়া প্লাষ্টিকৰো বাহিৰতো দিয়া কথা আছিলে কিন্তু তাত ৰ'দত পাই মানে প্লাষ্টিকটো বেয়া হৈ যায় তেনেকৈ আমাৰ মাহঁতৰ বেডৰুমটোতো একেটা ছিষ্টেম আৰু এইফালে আমাৰ পাকঘৰটো একেটা ছিষ্টেম কি খুৱাব আমাৰ মায়ে বেঙেনা পোৰা কি বেঙেনা পোৰা নহ'ব বেলেগ কিবা খুৱাব লাগিব বেঙেনা পোৰাই খাবি আৰু দেখিছে তেখেতে মোক বেঙেনা পোৰাহে খুৱায় গৰম ভাত আৰু বেঙেনা পোৰা পিটিকিবি আৰু দাইল এটা ঢালিবি ৰহৰ দাইল আৰু খাই দিবি আৰু খোৱাবা তুমি যি খোৱা তাকে খাম আজি তোমাৰ হাতৰ খাম অহা পাছত বা কিবা কিবি খাই থকা মায়ে খুৱাই আছে বাৰু কিন্তু তথাপিও মায়ে ক'লে বেঙেনাটো পুৰণে ফ্ৰাই কৰা জয়ী আছে তয়ে কৰ গতিকে মই ভাবিছোঁ ফ্ৰাইকে কৰোঁ কিন্তু অকণমান বেলেগ ধৰণে কেইটামান শুকান জলকীয়া আৰু অলপমান তেঁতেলী পানী দি অকণমান দেৰি তিয়াই থ'লোঁ লগত লাগিব অলপমান সৰহকৈ নহৰু গোটেইখিনি মিক্সিত দিছোঁ নহৰু আৰু জলকীয়া আৰু যে তেঁতেলী পানীখিনি অকণমান এনেকৈ মানে টুকি গুটিকেইটা আঁতৰাই তাত দিলোঁ লগত অকণমান চেনি বেছি নহয় নিমখটো অকণমান সৰহকৈ এই গোটেইখিনি ভালকৈ মিক্সিত দি পেলাই মাৰি ল'ম মানে এনেকৈ একদম পেষ্ট নহয় খুৰখুৰীয়া নিচিনা হ'লে হৈ যাব এতিয়া আমাক লাগিব এটা বেঙেনাটো স্পেচিয়েলি যদি বৰ বেঙেনা হয় থুপুকা বেঙেনাটো তেতিয়া বেছি ভাল মই বাৰু থুপুকাতকৈ অকণমান ডাঙৰ তথাপিও আগটো কাটি লৈ পেলাই দুইটা ছাইড এইদৰে কাটি ল'লোঁ মাছটো অকণমান শকতকৈ ৰাখিব লাগিব দেই এতিয়া তাৰপৰা এনেকৈ দুইটা ছাইডে এনেকৈ স্লাইচ দিলোঁ আৰু যিটো পেষ্ট বনাইছিলোঁ নহৰু আৰু শুকান জলকীয়া তেঁতেলী সেই পেষ্টটো ইয়াৰ ওপৰত দুইটা ছাইডে পূৰা লেপি দিছোঁ মানে ভৰ্তিকৈ দিছোঁ এতিয়া পেনখনত অকণমান তেল গৰম কৰি ইয়াত দিছোঁ মই বেঙেনা পিচ কি জানেনে এইটো ৰেচিপিত তেলটো অকণমান বেছিকৈ লাগে গতিকে এইটো বৰ সদায় খাই থকা ৰেচিপি নহয় দেই কোনোবা এদিন সোৱাদ ল'ব তাকো গৰম ভাতৰ লগত এতিয়া দুইটা ছাইড উল্টিয়াই মই ভাজিম কিন্তু কি জানে মই পেনখন স্লাইটলি বেঙেনাটোতকৈ সৰু মানে বেঙেনাটো অকণমান ডাঙৰ হ'ল সেইকাৰণে এখন ঢাকনা এখন দি অকণ হেঁচি সিজাইছোঁ নহ'লে ওপৰখিনি নিসিজিব হৈ যোৱাৰ পাছত তাক অকণমান ধনিয়া দি গাৰ্নিছ কৰিছোঁ বাছ মোৰ বেঙেনাটো হৈ গ'ল কিন্তু এইখিনিতে ভাবিছোঁ আৰু এটা ৰেচিপি বনাওঁ সেইটো হৈছে ভেজ পাৰ্চেল ইয়াত আছে বহুত ভেজিটেবল আৰু কণীৰ যিটো বগা অংশ সেইটো এনেকৈ উল্টিয়াই অকণমান সিজাব লাগিব ফ্লেমটো বেছি দিলেও দিগদাৰ কাৰণ কি এইটো তলটো জ্বলি যাব বাট সিজিবলৈ অকণমান টাইম লাগিব এট দ্য মেইন টাইম আমাৰ দেখিছে আগফালৰ এইখিনি হৈয়ে গ'লগৈ বৰ খৰকৈ হয় টাইলছৰ কামখিনি আগবাঢ়িছে দেউতাৰ বা বহুত দিনৰ ইচ্ছা আছিলে এই কামটো কৰিম বুলি চ' কৰিলে নিজৰ মনৰ হেঁপাহেৰে কৰিছে দেই হয়ো ঘৰটো তেওঁলোকে থাকে গতিকে কিবা যদি ঘৰটোত দিগদাৰ হৈ থাকে সেই বস্তুটোৰ ফলটো তেওঁলোকেই পায় মই মানে ভাবোঁ যে মা দেউতাহঁত অকলে থাকে যেতিয়া তেওঁলোকে সুবিধা হ'ব লাগে বস্তুখিনি তো সেইটোৱে কৰি লৈছে লাহে সকলো যোগাৰ হ'লেই যেতিয়া ভাবিছোঁ প্লেটখনো সজাই লওঁ একেবাৰে গৰম ভাতৰ সৈতে গৰমকৈ ফ্ৰাই কৰা বেঙেনা যিটো ফ্ৰাই আছিলে সেয়া আৰু লগতে দিছোঁ এটা ভেজ পাৰ্চেল এয়া আজি আমাৰ মানে লাঞ্চ ৰেডি হৈ গ'ল মায়ে কিবা কিবি এক্সট্ৰা বনাইছে কিন্তু মই আজি স্পেচিয়েলি বনাইছোঁ এইটো অমলেট
ভেজিটেবল অমলেট তাৰ লগতে এইটো বনাইছোঁ লেহচুনি বেংগন মানে আৰু এই সকলোবোৰ লগত আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ' চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কাৰণে আশা ৰাখিলোঁ আজিলৈ আহিছোঁ দেই নমস্কাৰ